ভাল লাগিছে আমাৰ 29 নং শুক্লাই চেৰফাং সমষ্টিৰ সকলো ৰাইজ শুক্লাই চেৰফাং অঞ্চলত বসবাস কৰা সকলো জাতিৰ ৰাইজে মোক নাঙলৰ ছবিত ভোট দিছে আৰু আমাৰ যিমান শুক্লাই চেৰফাং সমষ্টিৰ যিমান মানে সভাপতি সম্পাদক প্ৰমুখে যিমান নেতা কৰ্মী কেন্দ্ৰীয় কমিটি জিলা কমিটি ব্লক কমিটি প্ৰাইমাৰী কমিটি বুথ কমিটিৰ যিসকল আমাৰ দলীয় নেতা কৰ্মী তেখেতসকলে বহুত কষ্ট কৰাৰ ফলত আৰু ৰাইজ শুক্লাই চেৰফাং অঞ্চলৰ ৰাইজৰ কষ্টৰ ফলত আজি মই জিকিবলৈ সক্ষম হৈছোঁ আৰু মই আনন্দিত হৈছোঁ যোৱা 14 অক্টোবৰ তাৰিখে আমি 12 জন EM হিচাপে শপত গ্ৰহণ কৰিলোঁ তাৰ আগতে 5 অক্টোবৰ তাৰিখে মাননীয় হাগ্ৰামা মহিলাই ডাঙৰীয়া আৰু মাননীয় ৰিহন দৈমাৰী ডাঙৰীয়া চিফ আৰু ডেপুটি চিফ হিচাপে শপত গ্ৰহণ কৰিছিল অসমৰ মাননীয় হিজ এক্সেলেঞ্চি লক্ষ্মণ প্ৰসাদ আচাৰ্য গভৰ্ণৰ ডাঙৰীয়া আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ প্ৰেজেন্সত তেখেতসকলে শপত গ্ৰহণ কৰিছিল আৰু যোৱা 9 তাৰিখে আমি BTCৰ যিমান পাৰিষদ আছে 40 জন পাৰিষদে যোৱা 9 তাৰিখে শপত গ্ৰহণ BTC এছেম্বলিত কৰিছিলে তাৰ পিছত যোৱা 14 তাৰিখে আমি EM হিচাপে 12 জন ব্যক্তিয়ে আমি শপত গ্ৰহণ কৰিছোঁ মই ধন্যবাদ জনাইছোঁ আমাৰ হাগ্ৰামা মহিলাই ডাঙৰীয়াই এই মোক তৃতীয়বাৰৰ বাবে BTCৰ EM হিচাপে মোক দায়িত্ব দিছে এইবাৰ ইৰিগেশ্যন ডিপাৰ্টমেণ্ট তেখেতে যি ঘোষণা কৰি গৈছিল আমি মানে আমাৰ নাওকাটাত যে ইলেকশ্যন কেম্পেইনত তেখেতে আহি পিনে ঘোষণা কৰি গৈছিল মোক EM দিয়াৰ কথা কৈছিল আৰু ডিপাৰ্টমেণ্ট ইৰিগেশ্যন দিম বুলি তেখেতে কৈছিল আৰু সেই হিচাপে 100% তেখেতে কাৰ্যকৰী কৰিছে ইয়াৰ বাবে হাগ্ৰামা মহিলাই ডাঙৰীয়াক মোৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ ধন্যবাদ জনাইছোঁ হৈছে ৰাইজে ভাল পাইছে মই জিকি যোৱাৰ কাৰণে আৰু জিকি যোৱাৰ পিছত মই এদিনহে মই সমষ্টিত আছিলোঁ তাৰপিছত মই কোকৰাঝাৰতে আছিলোঁ এই ধৰণৰ বিভিন্ন কামত মই জড়িত হৈ আছিলোঁ হাগ্ৰামা ছাৰৰ লগতে আছিলোঁ গতিকে আহি ভাল লাগিছে আমাৰ যিসকল আমাৰ ৰাইজ আমাৰ BPF দলৰ শুভাকাংক্ষী আমাৰ দলৰ নেতা কৰ্মীসকলে উৎফুল্লিত হৈছে আৰু আমি ৰাইজক যি প্ৰতিশ্ৰুতি দিছিলোঁ নিৰ্বাচন জিকাৰ পিছত যিবিলাক প্ৰতিশ্ৰুতি দিছিলোঁ এইবিলাক আমি এটাৰ পিছত এটা হিচাপে আমি কাম কৰিম মাননীয় হাগ্ৰামা মহিলাই ডাঙৰীয়াই কৈছিল 5টা গেৰেণ্টিৰ কথা কৈছিল হিচাপে যোৱা মানে 14 অক্টোবৰ তাৰিখে ফাৰ্ষ্ট EC মিটিং হৈছিল আৰু CLC মিটিং হৈছিলে তাতে ঘোষণা কৰিছে আজি যিসকল ব্যক্তিয়ে ফাৰ্ষ্ট লেণ্ডত বহি আছে চৰকাৰী মাত্ৰাত বহি আছে তেখেতসকলক ম্যাদী পাট্টা দিয়াৰ কাৰণে ব্যৱস্থা কৰা হ'ব বুলি ইতিমধ্যে ডিচিশ্যন লৈছে EC মিটিঙত আৰু ঠিক তেনেকৈ যিবিলাক যুৱ যুৱতীসকলক 100 কোটিকৈ বাজেটত নিৰ্ধাৰণ কৰাৰ কথা এইবিলাকক আমাৰ এক্সিকিউটিভ কাউন্সিলৰ মিটিঙত মানে অলৰেডি ডিচিশ্যন লৈছে 5টা যিটো এৰিয়া আছিল সেইটো ডিচিশ্যন লোৱা হৈছে আৰু ওদালগুৰিত মিনি PHC মানে মিনি ছেক্ৰেটাৰিয়েট হিচাপে মানে তেখেতে বনোৱাৰ কথা কৈছিল এইবিলাক অলৰেডি ডিচিশ্যন লোৱা হৈছে এই ধৰণৰ কথা এইটো আমি ইতিমধ্যে চেংগেবেল কৰি পেলাই মটৰেবল কৰিলোঁ মই আজি আহিলোঁ এইটো ৰাস্তাইদি ফাৰ্ষ্ট অলপ ওখ চাপৰ আছে কিছুমান মানে যিবিলাক চেংগেবেল দি আছে এইটো দাবী গৈছে গতিকে অহা কালিৰ পৰা আকৌ 4খন ডাম্পাৰেদি যিমান মানে গাঁটা হৈছে আৰু অলপ দাবী গৈছে এইবিলাক মিলাব JCB 2খন থাকিব ৰলাৰ থাকিব গতিকে 6 মাহ যেতিয়ালৈ পাক্কা মানে ৰাস্তা বনাব নোৱাৰোঁ তেতিয়ালৈ এই ৰাস্তা মেইনটেনেন্স কৰি থকা হ'ব এইটো ঘোষণা কৰিছোঁ অহা কালিৰ পৰা আৰু 4টা ডাম্পাৰেদি এইটো মেৰামতি কৰা হ'ব ইৰিগেশ্যন ডিপাৰ্টমেণ্টত কেনেকুৱা ধৰণৰ কাম কৰিছে আপুনি আজি মানে BTC অঞ্চলত বসবাস কৰা যিমান কৃষক ৰাইজ আছে তেখেতসকলৰ খেতি পথাৰত পানী যোগান ধৰাই মোৰ মূল উদ্দেশ্য এই হিচাপে বাস্তৱত ৰূপায়িত কৰিবৰ কাৰণে মই আগবাঢ়িম হয় ইতিমধ্যে মোৰ কাৰ্যকালৰ সময়তে শুক্লাইত ERM
এক্সটেনশ্যন ৰিন'ভেশ্যন এণ্ড মডাৰ্ণাইজেশ্যন 259 কোটি টকা কাম হৈ আছে। আজি শুনিছোঁ মই আজিও মোক অন্ধকাৰত ৰাখি পালে গড়েশ্বৰ ডিভিজন আৰু ছাপ্লাই ডিভিজন ইৰিগেশ্যনত টেণ্ডাৰ দিয়া বুলি মই শুনিছোঁ, অফলাইন টেণ্ডাৰ হৈছে, গতিকে সেইবিলাক গোটেই কেঞ্চেল হ'ব। ঠিক তেনেকৈ গোসাইগাঁৱতো মোক আন্ধাৰত ৰাখি পালে আজি অফলাইন টেণ্ডাৰ কৰি আছে। এইবিলাক ৱাৰ্ণিং দিয়া হৈছে আমাৰ ইঞ্জিনিয়াৰবিলাকক, CSD কোৱা হৈছে, ছেক্ৰেটাৰী কোৱা হৈছে, গতিকে এইবিলাক গোটাই টেণ্ডাৰ কেঞ্চেল কৰা হ'ব। এইটো আকৌ কৰিম, কম দিনৰ ভিতৰত এইটো কৰা হ'ব। আৰু শুক্লাইত মই কথা দিছিলোঁ, যিটো জেওলাপুৰী পাৰ্ক আছে তাত ৰাইজক প্ৰৱেশ কৰিবৰ কাৰণে আগৰ চৰকাৰে 20 টকাকৈ পইচা লৈছিল। এইটো আমি ইলেকশ্যন কেম্পেইন সময়ত ঘোষণা কৰিছিলোঁ, এইটো আমি ফ্ৰী কৰি দিম বুলি। গতিকে মই নিৰ্বাচনত জিকাৰ 2 দিন পিছতে আমি এইটো ফ্ৰী কৰি দিছোঁ।